এই যে বতৰটো ভালে থাকি থাকি হঠাৎ বৰষুণ যাক দি দিয়ে। যোৱাকালি বেছি ইমানো বতাহ অহা নাছিল আৰু এই গছডাল যে ভাঙো ভাঙো অৱস্থাতে আছিল। কালি অকণমান বতাহ যাক আহোঁতেই একেবাৰে ভাঙিয়ে থাকিলে। আৰু এয়া আবেলিলৈ আমি ওলালোঁ পুথিভঁৰাললৈ বুলি। যিহেতু বিহু আহি পালেহিয়ে, গতিকে আপোনালোকে এতিয়াৰ পৰা মোৰ এনেকুৱা ভিডিঅ'বোৰে বেছিকৈ দেখা পাব। আৰু আজি সাগৰিকাৰ লগত লাগিব নাপায়, সৰু ছোৱালীজনীৰ লগতে লাগিছে। দেখিছে ৰাইজ কি বিহু ভিন্দৰ লগত কথা পাতলো এথেনে কালিক লগে ভিন্দৰ পাৰে যদি আহিব তাৰমানে। আৰু আমাৰ গাঁৱৰ বিহু দলটোৰ বাবে আমাতকৈ বেছি এওঁলোক আগ্ৰহী হৈ থাকে। আৰু এইজনী মোৰ হাতখনত এনেকৈ ধৰিছে, মই তাইৰ ফালে হালি হালি বুলি যাব লগা হৈছে। আমি এতিয়া টিংখঙত খাবলৈ আহিছোঁ। ৰিহাৰ্চেল কৰা হৈ গ'ল, পৰিকে গৈছে, তাই কিবা খাব ইচ্ছা কৰিছে, তাৰ লগতে আমিও আহিছোঁ আৰু খাবলৈ। টিংখঙত থকাৰ সময়ত ঠিকে আছিল ৰাইজ, কিন্তু অহাৰ সময়ত যিটোহে বৰষুণ পালোঁ, আমি শেষ। আজি মই দীপৰাৰ ইচ্ছা গৈছিল যে বৰষুণত অলপ জিকো নেকি। দীপৰাৰ ইচ্ছাটো পূৰণ নহ'ল, কিন্তু এফালে যিটো জিকলোঁ বাৰু মই যে কৈছিলোঁ আমাৰ ক'ৰবাত থাইলেণ্ড গৈছে বুলি, আৰু তাৰ পৰা তাই লৈ আহিছে এই টি চাৰ্টটো কুণাল দাদালৈ বুলি। আৰু এই হাঁহিখিনি হৈছে মই টি চাৰ্টটো পিন্ধাৰ কাৰণে। এই ভিডিঅ'ত অকণ ভাললৈ দেখিছে ৰ'ব, কিন্তু ৰিয়েলত যিটোহে দেখিছে নহয়। পিছে সকলোৰে কাৰণে চিন হিচাপে কিবা কিবি লৈ আহিছে দেউতাই। বাৰু ৰাইজ, আজিলৈ ইমানেই আছিল, বাই।